মোৰো আছিল এজন মৰমৰ বন্ধু, যাৰ লগত হাঁহি ধেমালিৰে সময় পাৰ কৰিছিলোঁ। মই যেতিয়াই মাতিছিলোঁ তেতিয়াই মোৰ ওচৰলৈ দৌৰি আহিছিল। যদি সি আগৰ দৰেই থকা হয়। এনেকুৱাটো নাছিল আমাৰ বন্ধুত্ব, ইমান কম সময়ত মনৰ পৰা আঁতৰি যোৱা। হয়তো ভুল বুজাবুজিৰ চিকাৰ হ'লো। যদি মোৰ লগত কথা পাতে, হয়তো তাক মই বুজাব পাৰিলো হয়। মোৰ ভুল হয়তো সি বিচাৰি নাপাব, তথাপিও মই ক্ষমা খুজিলো হয়। কাৰণ মোৰ বাবে এই বন্ধুত্বতকৈ আৰু একো নাই। কিন্তু আজি কথা পতাটোতো বাদেই, সি মোৰ ফালে চাবই এৰি দিলে। বিপদত সি আছিল মোৰ লগত, এতিয়া যেন মই তাৰ বিপদ হ'লো। য'ত চিঞৰি চিঞৰি মাতিছিলোঁ, আজি কাষেৰে পাৰ হৈছোঁ এজন অচিনাকি ব্যক্তিৰ দৰে। সম্পৰ্ক আৰু নাই সেই আগৰ দৰে, বহু কষ্টৰে নিজক বুজাব লগা হৈছে। কেতিয়াবা দেখিলে মনটোৱে কয়, এবাৰ কথা পাতোঁ। সলনি হোৱা এই ৰূপটোৰ বাবে তাক দুটা চৰ লগাওঁ, কিন্তু যাওঁ কেনেকৈ? এতিয়া আৰু সেই অধিকাৰ নাই। বহু সলনি হৈ গ'ল সি। এতিয়া চেষ্টা কৰিও তাক মই সলনি কৰিব নোৱাৰোঁ। মাত্ৰ এইটোৱে কওঁ, সলনি হ'ব বিচাৰিছ, সলনি হৈ যা, তোৰ সম্পূৰ্ণ স্বাধীনতা আছে। মনত ৰাখিবি, যদি কেতিয়াবা মনত পৰে দৌৰি আহিবি। এই বন্ধু সদায় তোৰ বাবে ৰৈ থাকিব। এই বন্ধু সদায় তোৰ বাবে ৰৈ থাকিব।